স্বৰ্গদেউ ডাঙৰীয়া আজি আপোনাৰ বৰ চিন্তাত থকা যেন লাগিছে ডাঙৰীয়াসকল স্বৰ্গদেউ যি দিন ধৰি আপোনালোকে মোক এই আহোম ৰাজসিংহাসনৰ সতে নিযুক্তি কৰিলে সেই দিন ধৰি কোনোবাই যেন কৈছে মোক কানে কানে সুলিফা তই সাৱধান বিপদৰ গহনি শিখা প্ৰতি মুহূৰ্ততে মোৰ চকুৰ আগতে ভাহিব লাগিছে অনতে পলমে নিৰ্মূল কৰাৰ কথা চিন্তা কৰক ডাঙৰীয়াসকল স্বৰ্গদেউ আপুনি নিশ্চিন্তে থাকক আমি প্ৰতি মুহূৰ্ততে আমাৰ প্ৰজাগণ আৰু স্বৰ্গদেউৰ মংগলে থকাটোহে কামনা কৰিছো স্বৰ্গদেউ ডাঙৰীয়া আজি সভাত ইয়াৰ এটা সুসিদ্ধান্ত লোৱা আৱশ্যক গতিকে ডাঙৰীয়াসকল আলোচনা আৰম্ভ কৰক হয় স্বৰ্গদেউ ডাঙৰীয়া বৰফুকন ডাঙৰীয়াই ঠিক কথাই কৈছে ৰাজসিংহাসন প্ৰতিষ্ঠিত হৈছে 4টা স্তম্ভৰ ওপৰত আৰু যদি তাৰে 2টা স্তম্ভ খুলুক ধুলুক হয় তেন্তে স্বৰ্গদেউ ৰাজসিংহাসন খহি পৰা সম্ভৱ ইন্দ্ৰবংশ অসমৰ ভৱিষ্যত ভাগ্য নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত সেইবাবে স্বৰ্গদেউ আপুনি বিচলিত হলে নহব ডাঙৰীয়াসকল স্বৰ্গদেউ মোৰ আগৰ 10জন ৰজাৰ আকস্মিক উত্থান পতনৰ কথা আপোনালোকে নজনা নহয় স্বৰ্গদেউ ডাঙৰীয়া আৰু ডাঙৰীয়াসকল হয় ৰাজ অনুচৰ কেইজনমানৰ কথা সম্ভেদ পাইছো যে ভৱিষ্যতে ৰজাৰ মংগল নহব মংগল নহব গতিকে ডাঙৰীয়াসকল ৰাজ ক্ষমতালোভী ৰাজকোঁৱৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা ৰাজসভাৰ কৰ্তব্য ডাঙৰীয়াসকল ৰাজসিংহাসন নিষ্পন্ন কৰাৰ কথা আজিয়ে চিন্তা কৰক ডাঙৰীয়াসকল আমাৰ স্বৰ্গদেউ আগে পাছে চাৰিওফালে শত্ৰু হয় ইয়াৰ মূলতে আন আন ৰাজকোঁৱৰসকল সেয়েহে যদি আমি ৰজা হোৱা যোগ্যতাজনক যদি বঞ্চিত কৰি ৰাখিব পাৰো তেতিয়া আমাৰ স্বৰ্গদেউ ৰাজসিংহাসনৰ নিষ্কণ্টক হ'ব স্বৰ্গদেউ ডাঙৰীয়া বৰফুকন ডাঙৰীয়াই আগবঢ়িয়া মতামতৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই ডাঙৰীয়াসকল ডাঙৰীয়া আন আন ৰাজকোঁৱৰসকলতকৈ টংখঙীয়া ফৌজৰ লাঙি গদাপানী সাহসীয়াল আৰু বাহুবলী গতিকে তেওঁক লৈহে এতিয়া আমাৰ বেছি চিন্তা স্বৰ্গদেউ ডাঙৰীয়া বিপুলি যেতিয়া বাৰীৰ ভিতৰতে আছে তাক উভালি পেলোৱাটো আমাৰ বুদ্ধিমানৰ কাম গতিকে স্বৰ্গদেউ আজি এই শুভ কামত মনোনিৱেশ কৰা স্বৰ্গদেউ ঈশ্বৰ ডাঙৰীয়া আৰু ডাঙৰীয়াসকল মোৰ এটি নিবেদন আছে ব্যক্ত কৰক ডাঙৰীয়া ভৱিষ্যতৰ সকলো কথা চিন্তা কৰিহে কাম কৰাটো উচিত হ'ব বুলি মই ভাবো মোৰ বোধেৰে কিন্তু এই কাৰ্যত বিপদৰ সম্ভৱ বেছি বৰগোহাঁই ডাঙৰীয়াই ঠিক কথাকেই কৈছে এই ক্ষেত্ৰত বিপদৰ সম্ভাৱনা বেছি বৰগোহাঁই ডাঙৰীয়া চলি অহা সিদ্ধান্তত দ্বিমত উচিত হোৱা নাই সাউদাং বৰুৱা স্বৰ্গদেউ তুমি এই মুহূৰ্ততে আহোম ৰাজবংশৰ কোঁৱৰসকলক এফালৰ পৰা অংগঘাত কৰিবা আৰু এই আদেশ অমান্য কৰিলে ৰাজদণ্ডৰে দণ্ডিত কৰা হ'ব যাওক মনত ৰাখিব এই আদেশ ৰাজ আদেশ কিন্তু স্বৰ্গদেউ নিৰ্দোষী কোঁৱৰসকলক কোনো কিন্তু নাই এয়া মোৰ আদেশ